ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে যিমান সোনকালে পাৰে প্ৰশ্নকেইটাৰ এনসাৰ আপোনালোকে দিবলৈ চেষ্টা কৰক। হাই, আপোনালোক ভালে আছে? বহুদিন ধৰি মই গান কমেডি দি আছোঁ। আজি এটা আপোনালোকৰ কাৰণে নতুন এটা উপহাৰ আনিছোঁ, যে উপহাৰটো আপোনালোকে শুনিলে ভাল পাব। উপহাৰটো হ'ল মই এটা পৰীক্ষাৰ নিচিনা পাতিছোঁ। যে পৰীক্ষাটো হ'ল মানে কি প্ৰশ্ন, আপোনালোকক প্ৰত্যেক দিনা 10টা প্ৰশ্ন দিম আৰু 10টা প্ৰশ্নৰ এনসাৰ আপোনালোকে হোৱাটছআপত দি দিব। এই যে এইটো স্ক্ৰীনত চাই আছে নম্বৰটো, এইটো দি দিব বা কমেণ্ট কৰি জনাই দিব। আপোনালোকৰ পিছত 50টা প্ৰশ্ন দিয়া হ'ব। 50টা প্ৰশ্নত আপোনালোকে 50 মাৰ্ক থাকিব। প্ৰত্যেক দিনা 10টা আপোনালোকে 10টাত শুদ্ধ হ'লে 100, যে 5 দিনে 50টা দিয়া হ'ব। আপোনালোকে 50টা শুদ্ধ হৈ গ'লে 500 পাই যাব। আপোনালোকৰ পিছত আপোনালোকে 5 দিনত দিয়া হ'ব। দিয়াৰ পিছত আপোনালোকৰ এনসাৰকেইটা 5 দিনৰ পিছত দিনা আপোনালোকে দি দিলে আমি পিছত 5ম দিনাই চাই আপোনালোকৰ এনসাৰকেইটা যদি কোনে পাৰি 40ৰ ওপৰত পাইছে, যে 40ৰ ওপৰত পাব লাগিব। 50ৰ পৰা 40ৰ ওপৰত পাব লাগিব। যিমান পায় 45 পায়, মানে 40ৰ ওপৰত থাকিব লাগিব। পিছত আমি থাৰ্ড, ফাৰ্ষ্ট, ছেকেণ্ড ধৰিম। ফাৰ্ষ্টৰ থাকিব 500, ছেকেণ্ডৰ থাকিব 350 আৰু থাৰ্ডৰ থাকিব আপোনাৰ 250। তাৰ আমি এইটো পাতিছোঁ আৰু আপোনালোকে 1 মাহৰ কাৰণে এইটো পাতিছোঁ। 1 মাহৰ 5 দিনে মানে এটা পৰীক্ষা শেষ হৈ যাব। ডাঙৰ শেষৰ পৰীক্ষাটো 1 মাহত যিটো শেষৰ পৰীক্ষা হ'ব, এইটো ডাঙৰ পৰীক্ষা হ'ব। সেইটো পৰীক্ষাত ডাঙৰ মোবাইল দিয়া হ'ব, এইটো কোৱা হৈছে। সেইকাৰণে আমাৰ এটা কমেডি যে বনাওঁ, গান দিওঁ, এইটো এটা কমেডিৰ পৰা আপোনালোকৰ এটা নতুন উপহাৰ আনিছোঁ। আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোকে ক'ব এনসাৰখিনি দিবলৈ। 48 ঘণ্টা 2 দিন দিয়া হৈছে। এই আজি প্ৰথম দিন কাৰণে 2 দিন দিয়া হৈছে আৰু সকলো দিব। আৰু যদি আমাৰ চেনেলটো প্ৰথম আহিছে তেনেহ'লে আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিয়ক। আমাৰ ভিডিঅ' পঠাই দিয়াৰ লগে লগে আপোনালোকে পাই যাব আৰু এনসাৰখিনি পঠাই দিব আৰু আমি চাই আপোনালোকৰ যদি শুদ্ধ হৈ যায় আপোনালোকৰ একাউণ্ট নম্বৰ দিব, আমি একাউণ্ট নম্বৰত টকা দি দিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন হৈছে যে অসমৰ পুৰণি নাম কি? আকৌ কৈছোঁ মই যে অসমৰ পুৰণি নাম কি? দ্বিতীয় প্ৰশ্ন যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিল? সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিল? তৃতীয় প্ৰশ্ন বীৰ লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? বীৰ লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? চতুৰ্থ প্ৰশ্ন অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ কবিগৰাকী কোন? অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ কবিগৰাকী কোন? পঞ্চম প্ৰশ্ন শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে গলি আনক পোহৰ দিয়ে। শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে গলি আনক পোহৰ দিয়ে, এই কথাষাৰ কোনে কৈছিল? ষষ্ঠ প্ৰশ্ন আমাৰ জাতিৰ পিতা কোন? আমাৰ জাতিৰ পিতা কোন? সপ্তম প্ৰশ্ন ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? সপ্তম প্ৰশ্ন যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? অষ্টম প্ৰশ্ন যে ব্ৰহ্মপুত্ৰ নদীৰ সৰু দ্বীপটোৰ নাম কি? ব্ৰহ্মপুত্ৰ নদীৰ সৰু দ্বীপটোৰ নাম কি? আৰু নৱম প্ৰশ্নটো হ'ল যে কোন দেশত কাউৰী চৰাই নাই? কোন দেশত কাউৰী চৰাই নাই? দশম প্ৰশ্ন কোন গছে আটাইতকৈ বেছি ফল দিয়ে?
10ম প্ৰশ্ন কোন গছে আটাইতকৈ বেছি ফল দিয়ে মই প্ৰশ্নখিনি আপোনালোকক কৈ দিছোঁ ইমান সহজ আৰু ক'ব নালাগে যে যে অসমৰ পুৰণি নামটোতো জানেই ইমান কেনেকুৱা সহজ প্ৰশ্ন জেনেৰেল নলেজ সব কিতাপৰ পৰা দিয়া নহয় সব বাহিৰা আমি কিমান জানো বাহিৰা এনসাৰ কিমান জানো বা বাহিৰা বস্তুৰ কিমান জানো সেইখিনি আমাৰ দিয়া হ'ব 1 মাহত আৰু এইখিনি আপোনালোকে দিব চেষ্টা কৰিব আৰু আপোনালোকে দিলে আমি পঞ্চম দিনা আপোনালোকৰ এনসাৰখিনি সিলেক্ট কৰি জনাই দিম আমি আৰু আপোনালোকৰ একাউণ্ট নম্বৰলৈ সিদিনা আমি টকা দি দিম বুজিছে আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীৰ কাষত ঘৰতে বহি 5 দিনে 500 টকা উপাৰ্জন কৰক বুজিছে আৰু সকলোকে দি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু যদি আমাৰ চেনেলটোত প্ৰথম আহিছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বেল আইকনটো দবাই দিয়ক 1 মাহৰ কাৰণে 5 দিনে এটা অফাৰ পাই থাকক সব বাহিৰা আপোনালোকে 8-9ৰ ল'ৰা ছোৱালী পাৰিব সব কিতাপত থাকে বা বাহিৰা সৰু ল'ৰা ছোৱালীবোৰে পাৰিব সব জেনেৰেল নলেজ আৰু আপোনালোকক পঠাইছোঁ আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু সকলোকে ক'ব যে এনসাৰখিনি দিবলৈ চেষ্টা কৰিবলৈ আপোনালোকে পাছ কৰাৰ লগে লগে আমি আপোনালোকক একাউণ্টত নম্বৰ দি দিম হোৱাটছএপত কিমান পাইছে দি দিম আৰু আপোনাৰ একাউণ্ট নম্বৰ দিব আমি আপোনালোকৰ টকা হোৱাটছএপত বেংকত দি দিম আপোনালোকৰ টকা বেংকত দি দিম আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে আমাৰ ইয়াক সহযোগ কৰক যে আমি আগবাঢ়ি যাব পাৰোঁ 1 মাহত যে সকলোকে কিমান জানে যিটো নিজা কিমান জানে সেইটো আপোনালোকে অলপ চেষ্টা কৰক মানুহকো জনাবলৈ আপোনালোকে যদি আমাৰ ইয়াত হায়েষ্ট পায় আমি ইয়াত আপোনাক কৈ দিম যে ইমান পাইছে আপোনালোকৰ এটা ফটো দি দিব আমি কৈ দিম যে ইমানে ল'ৰা বা ছোৱালীয়ে ইমান পাইছে আমি এনেকৈ জনাই দিম আৰু আপোনালোকে কেইটামান এনসাৰ জানি ল'লে আৰু যিকেইটা নাজানে আমি পঞ্চম দিনা এনসাৰ আৰু জনাই দিম পঞ্চম দিনা জনাই দিম 50টা প্ৰশ্নৰ এনসাৰ আপোনালোকে আমাক সহযোগ কৰক তাকে কামনা কৰিলোঁ আপোনালোকে সহযোগ কৰিব বুলি জয় আই অসম